আমাৰ লগত আছে অমৃত কুমাৰ দাস। হেল্ল'। সো তেখেতে আজি আমাক ক'ব ঢলা শদিয়া ব্ৰিজ যিটো ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী দলং বুলি কোৱা হয়, তো ইয়াত ফুৰিবলৈ আহি আপোনাৰ কেনেকুৱা অনুভৱ? ফুৰিবলৈ অহা অনুভৱটো মই বিশেষকৈ ক'বলগীয়া একো নাথাকে, কাৰণ মইতো প্ৰায়ে আহি থকা নিচিনাই হয়। মোক এনেকুৱা এটা ফিলিং নাহে মানে যে মোক দলং চাবৰ কাৰণে ফুৰিব আহিছোঁ, এনেকুৱা এটা ফিল নহয়। আচ্ছা, সো খুবেই ইণ্টাৰেষ্টিং জেগা, যিহেতু ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী দলং হয় এইখন ঢলা শদিয়া ব্ৰিজ, যাক ভূপেন হাজৰিকা সেতু বুলিও কোৱা হয়। সো এইটো 9 কিলোমিটাৰতকৈও অধিক দীঘল এখন নদী দলং, 9.8 কিলোমিটাৰ চাগে। সো দলংখন আছে ব্ৰহ্মপুত্ৰ নদীৰ উপনদী। এই নদীখনৰ নাম হৈছে লোহিত নদী, ট্ৰিবিউটৰী হয় এটা ব্ৰহ্মপুত্ৰ নদীৰ। ডাইৰেক্ট ব্ৰহ্মপুত্ৰ নদী নহয়, এইখন ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰী হয়, অৰ্থাৎ উপনদী হয়। বহুতেই ভুল ভাবে যে এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতেই আছে চাগে। সো এইটো আচলতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নহয়, এইটো ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰী হয় লোহিত নদীৰ ওপৰত।